অলপ অসুবিধা আছে, তথাপিও ঘৰ মাটি বিক্ৰী কৰি হ'লেও দিব লাগিব আৰু এক্টিঙৰ মায়াজালত সোমাইছো যেতিয়া আৰু। হেৰা, তুমি জানানে আমাৰ সন্তানে মোক বৃদ্ধাশ্ৰমত থৈছে তুমি মোক এৰি যোৱাৰ পিছত। সি মোৰ কথা এবাৰো নাভাবিলে আৰু মোক আশা দি থৈ গৈছিল যে সি আহিম বুলি, কিন্তু সি এবাৰো নাহিলে মোক চাবলৈ। আৰু এনেকুৱা সন্তান ভগৱানে যাতে কাকো নিদিয়ে তাৰে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছো। আপুনি জানেনে, আপুনি আপোনাৰ দেউতাক ইয়াত থৈ যোৱাৰ পিছত আপোনাৰ দেউতাই আপোনালৈ সদায় বাট চাই আছিল আৰু আপুনি তেখেতৰ বাবে এদিনো খবৰ ল'ব নাহিলে। আপুনি যদি আপোনাৰ দেউতাক শ্ৰদ্ধা কৰিলে হয়, ভক্তি কৰিলে হয়, আপুনি আজি এই পৰিস্থিতিৰ সন্মুখীন হ'ব নালাগিল। আজি আপোনালোকৰ দৰে মানুহৰ কাৰণে আজিৰ সমাজত সন্তান জন্ম দিয়া পাপৰ নিচিনা হৈ পৰিছে। কিয় কৰে আপোনালোকে এনেকুৱা? সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে মোৰ দেউতাই, শোকত যদি বিষাই তুমিও কান্দিবানে দেউতাই, জীৱন যদি হয় ভাগৰুৱা জিৰাব দিবানে অ দেউতা,